ए नका क्या কবি না মানা করছিল না क्या গেছিলি তা মরিতে জান কে মরা নকা क्या নমস্কাৰ বন্ধুসকল মোৰ নাম ভাৰ্গৱ মেধি আৰু মোৰ এই জানানে নামৰ চেনেলটোলৈ আজি আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি কথা পাতিম যেটো ভিডিও আপোনালোকে অলৰেডি চালে ডাবল ৰোল ভিডিও কেনেকৈ শুট কৰে আৰু তাতে কিছুমান টিপছ এণ্ড ট্ৰিক্স থাকে বা কিছুমান কথা আপুনি মানে মনত ৰাখিব লাগিব শুট কৰাৰ আগতে আৰু এডিটিং কৰাৰ সময়ত সেই গোটেইবোৰ কথা আজি আমি এই ভিডিওটোত সৰুকৈ কথা পাতিম সো বেছি পলম নকৰো আহক ভিডিওটো আৰম্ভ কৰোঁ So মোৰ যেটো ডাবল ৰোল ভিডিও দেখিলে তাৰ কাৰণে মই জেনাৰেলি এটা কন্টিনিউয়াস শটত আপোনাৰ ভিডিওটো লৈছো মই এটা প্লে কৰি দেখুৱাই দিছো আপোনালোকে চাব পাৰে সো এফালে মই প্ৰথমে এজন ক্যাৰেক্টাৰৰ যেটো এক্টিং হয় সেই ক্যাৰেক্টাৰৰ এক্টিং খিনি কৰি লৈছো আৰু সেইখিনি কৰাৰ কাৰণে তাৰ আগতে মই প্ল্যানিং কৰি লৈছো যে মোৰ শটবোৰ কেনেকুৱা হ'ব কোনটো ডায়লগ কোনটো সময়ত আহিব সেই হিচাপত মই ভাবি 2 নম্বৰ ক্যাৰেক্টাৰজনৰ এক্টিং খিনি আগতীয়াকৈ কৰি লৈছো সো কৰি লোৱাৰ পিছত যেতিয়া সেইখিনি শেষ হ'ল সেই কোৱাৰ লগে লগে মই সেই কন্টিনিউয়াস শটতে মোৰ যেটো মানে পজিশন আছে এজ মানে প্ৰথম ক্যাৰেক্টাৰটো সেই প্ৰথম ক্যাৰেক্টাৰ হিচাপত মই নিজকে শিফট কৰি লৈছো শিফট কৰি লৈ এতিয়া মই মোৰ বাকি এইটো ক্যাৰেক্টাৰৰ ডায়লগ খিনি তাতে দিছো দি পেলে যেতিয়া 2 নম্বৰ ক্যাৰেক্টাৰটো ডায়লগ খিনি আহিব সেই হিচাপত মই তাৰ এক্সপ্ৰেছন কিনিও দিছো সো গটিকে মনত ৰাখিব যে আপোনালোকে যেতিয়া ডাবল ৰোল শট লব আপুনি দুটা বেলেগ বেলেগ ভিডিও লব পাৰে আৰু যদি এটা কন্টিনিউয়াস শট লয় তথাপিও সেই ৰুলখিনি একে হয় যে আপুনি এক্টিং আৰু আপোনাৰ টাইমিং এই দুটা ম্যাচ হৈ থাকিব লাগিব তাৰ পিছত মই এতিয়া যেহেতু মোৰ শট এটা হয় সো গটিকে দুইটাৰ ৰোলৰ কাৰণে মই দুটা বেলেগ বেলেগ লেয়াৰত কাম কৰিব লাগিব আপোনালোকে বেলেগ বেলেগ শট লৈও কৰিব পাৰে কিন্তু মই মোৰ যেটো শুট আছিল যেহেতু মই অলৰেডি কলো যে মই হেতু অলৰেডি এটা কন্টিনিউয়াস শটত লৈছিলো সো গটিকে মই কি কৰিম মই মোৰ এই শটটো টাইমলাইনত লৈ অহাৰ পিছত আৰু এটা কপি ইয়াৰ পৰা লৈ আহিব লাগিব লৈ আহি পেলাই দুইটাতে মই চাব লাগিব যে মোৰ ইজনে আনজনৰ লগত যেতিয়া কথা পাতি থাকে সেই সময়ত ইয়াতে ওখে ক্যাৰেক্টাৰটো আহিব লাগিব সো গটিকে প্ৰথম শটখিনি মোৰ সোঁহাতৰ ক্যাৰেক্টাৰটো আছে সো গটিকে মই প্ৰথম যিখিনি সোঁহাতৰ আছে এই তলৰ লেয়াৰটোৰ এইটোৰ অপচনত গৈ পেলাই ক্ৰপ এণ্ড জুমত যাম মই ক্ৰপ এণ্ড জুমত গৈ পেলাই অপচন কাস্টম এটো আপোনালোকে ধৰক বেলেগ বেলেগ সফটওয়্যাৰ ইউজ কৰে তাতে বেলেগ বেলেগ সিস্টেম থাকিব মই ফিল্মৰত দেখুৱাই দিছো সো ইয়াৰ পৰা মই ইয়ালৈকে এই আলমিৰাটো যে আছে আলমিৰাৰ ঠিক চেণ্টাৰত মই হিটো থলো আৰু ওকে কৰি দিলো দিয়াৰ পিছত এতিয়া আপোনালোকে চাব পাৰে আৰম্ভণি যিখিনি শট আছে মই ইয়াতে ইফালে হোৱাৰ পিছত ইয়ালৈকে ইয়াৰ ওপৰৰ ফালৰখিনি মই ইয়াৰ পৰা মাইনাস কৰি দিম সো অৰ্থাৎ ইয়াৰ পৰা এটো কাট কৰি দিম ইয়ালৈকে সো এটো ইয়ালৈ কাটাৰ পিছত ইয়ালৈ লৈ আহিলো লৈ অহাৰ পিছত আসলতে মোৰ দেখা এটো কাৰণ নাই কাৰণ এই লেয়াৰটো আসলতে ইয়াৰ ওপৰত যাব লাগিব গলে আপোনাৰ এই ক্যাৰেক্টাৰটো ইয়াতে ওপৰত আহি গল ক্ৰপিং কৰাৰ পিছত এতিয়া দেখিছে আপুনি এটো সেন্টাৰ লাইন হৈ আছে সো আসলতে এটো মোক এটো সাইডে লাগে এই জায়গাখিনিত লাগিব সো তাৰ কাৰণে মই এটো ডাবল ক্লিক কৰিম কৰি পেলাই ইয়াতে দেখিছে এটা পজিশন বুলি অপচন এটা আছে ঠিক এই জায়গাখিনিত সো এই এক্স এক্সিছত যদি মই এটো ইফালে লৈ যাও এতিয়া মই ঠিক আলমিৰাৰ যেটো কাট আছিল সেই কাটটোৰ লগত এখিনি ম্যাচ কৰি দিবলৈ চেষ্টা কৰিম হোৱাৰ পিছত এই আলটিমেটলি এই সিন গিটা যে আছে মই যেহেতু এক্সপ্ৰেছন এক্টিং খিনি আগতীয়াকে কৰিছিলো আপোনালোকক অলৰেডি কৈছো মই সো কোৱাৰ পিছত এখিনি অটোমেটিক্যালি ম্যাচ হৈ যাব মোৰ লগত সো ঠিক ইয়ালৈকে মই লৈ আহিলো ঠিক ইমান মানলৈকে মই এই শটখিনি দুইটাৰে কাট কৰি বাকিখিনি ডিলিট কৰি দিম সো কন্ট্ৰোল বি আপোনালোকৰ যেতে নকৰে কিয় আপোনালোকৰ এটো হ'ব সো ফাইনালি মোৰ এই দুইটা শটৰে এই আৰম্ভণিখিনি অকমান মই অলপ এইব লাগিব ইমান মানৰ পৰা সো এগেইন আৰম্ভণিৰ পৰাও মই এইখিনি জায়গা কন্ট্ৰোল বি আৰু এইখিনি ডিলিট কৰি দিছো ৰাইট ক্লিক ট্ৰিপল ডিলিট সো ফাইনালি মোৰ যিখিনি অৰিজিনাল অডিও আছিল এই দুটা লেয়াৰৰ সো সেই অডিওখিনি আসলতে নয়েজ বহুত আছিল সো নয়েজ ৰিডাকচন মই ইমপ্ৰুভ কৰিছো নয়েজ বিলাক গুচাই পেলাই মেইনখিনি লৈ আহিছো সাউন্ড আৰু সেই সাউন্ডখিনি মই এডিট কৰাৰ পিছত ইয়াতে আকৌ টাইমলাইনৰ তলত ঠিক ম্যাচিং কৰি ইয়াতে লগাই দিছো এতিয়া আপোনালোকে হয়তো সুধিব পাৰে যে তাতে মোৰ যেটো সাউন্ড আছিল হেতু অলপ কাৰ্টুন ইফেক্ট টাইপৰ আছিল সো হেতুৰ কাৰণে মই কি কৰিছো আপোনালোকক মই দেখুৱাই দিছো সো ইয়াতে যদি আপোনালোকে ডাবল ক্লিক কৰে সো ইয়াতে এটা পিচ বুলি অপচন এটা আহে
সো মই আপোনালোকক ইয়াতে দেখুৱাই দিছোঁ প্লে কৰি পেলাই নৰ্মেল অডিঅ'টো কেনেকুৱা আছিলে আৰু পিচটো চেঞ্জ কৰাৰ পিছত কেনেকুৱা হ'ল এই নকা কিয়া দেখিলে এতিয়া মই কি কৰিম এই যিখিনি সাউন্ড আছে এই সাউন্ডখিনি পিচটো মই ইয়াতে ধৰক 5 দি দিছোঁ দি প্লে মই আকৌ এইটো প্লে কৰি দেখুৱাইছোঁ এই নকা কিয়া ঠিক এনেদৰে মই এই ডাবল ৰ'টো সম্পূৰ্ণভাৱে শ্বুট কৰিলোঁ তে আজিলৈ মানে যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব নাপাহৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব অলপ মোৰো সহায় হৈ যায় আৰু আপোনালোকে যদি বিচাৰে এনেকুৱা ধৰণৰ ভিডিঅ' আৰু অলপ ডিটেইল কৰি মই বনাওঁ তেনেহ'লে মোক এই ভিডিঅ'টোৰ তলতে আপোনালোকে কমেণ্ট কৰি জনাব কোনোবা যদি আজি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটোলৈ আহিছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু তাৰ কাষত থকা বেল আইকনটো যাতে টিপিবলৈ নাপাহৰে তে আজিলৈ ইমানে নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে বাই বাই